Good morning everyone. Eya bisonar pora uthisu 5:40 hoise. Azir daily vlog to sabo apnaloke. Swali dujone ya huye ase moi uthilu. Mr. Aji nai. Mr. nohuake azir din to keneke gol apnalokok dekham baru. Brush lesu. Etia thumarum bathroom jam. Ga dhum. Tar pasot tiffin banam. Swali kuri ga dhui ahi ya saki jolalo. Saki jolai mor kam ready korilu. Tiffin sibin banai lolu. Eya ready. School to police wali auto uthise mo auto matisu papa no wake kenika lagise school drop korilu aru mo auto khonare return khoroloi ahilu ya ratipuar Guwahati thanda ভাল লাগে ৰাতিপুৱা আহি দুপৰীয়াৰ যিটো ফিৰ ৰাতিপুৱা ফিৰ তথাপিও মানে দিনতকৈ ৰাতিপুৱা যিটো ঠাণ্ডা এটা পৰিৱেশ ভাল লাগে ৰাস্তাৰ এই পৰিৱেশটো গুৱাহাটীৰ কিন্তু যেতিয়া 9টা 10টা বাজিব আৰু আপুনি গুৱাহাটীত নোৱাৰে আৰু ওলাব এয়া মই আহি পালোঁ আমাৰ ৰাস্তাতে নামি দিলোঁ নামি দি মই এয়া বজাৰৰ পৰা বেলেগ একো নাই গাখীৰ নাছিলে মই গাখীৰ আনিলোঁ এয়া ঘৰত গৈ 1 কাপ চাহ খাম এয়া জাষ্ট ঘৰ আহি পালোঁ জানে মাইকী মানুহৰ কাম ঘৰ আহি পালোঁ পাই এতিয়া মোৰ যিবিলাক কাপোৰ ধুব লগা আছে কাপোৰ ধুম মানে ডেইলি ৰুটিন কৰিম ভাতখিনি বনাই ল'ম ঘৰ মুচিম যিখিনি কৰিব লগা কৰি ল'ম কৰি লৈ আকৌ ছোৱালী দুজনীক আনিবৰ হ'ব এইফালে ছুটি হ'বৰেই হ'ব বাকী চাই থাকক দেখাই আছোঁ কাপোৰ আজি বহুত আছে এইবিলাক কাপোৰ ধুব লাগিব বাকী 1 কাপ চাহ খাই লওঁ চাহ খাব মন গৈছে চাহ বনালোঁ এয়া চাহ ৰেডি এতিয়া চাহ খাম ছোৱালী দুজনীক টিফিনত ফ্ৰাইড ৰাইচ বনাই দিছিলোঁ তাকে অলপ খাওঁ বুলি ভাবিলোঁ কাৰণ মোৰ বেলেগ কৰি খাব এতিয়া সময় নাই এতিয়া মোৰ আৰু কথা কোৱা সময় নাই ধুমাধুম চাহখিনি খাওঁ এতিয়া চাই থাকিব মই এদিন অলপ অলপ জ্বলাক দেখাই যাম এয়া কাপোৰবোৰ ধুই বাহিৰত মেলি দিলোঁ দি ছোৱালীহঁতক আনিব গ'লোঁ এয়া ছোৱালীহঁতক লৈ আহি ঘৰ পালোঁ আপোনালোকে চব এইটো বেগ বাপৰে বাপ ইমান ওজন বেগটো মোৰ দাঙি দাঙি আনি মোৰ বিৰাট ভাগৰ লাগিছে বাপৰে খোৱা বোৱা হোৱাৰ পাছত এয়া পৰ্দাবোৰ লগাই দিলোঁ শুকাইছিলে আৰু মই মোৰ ডাঙৰ ছোৱালীজনীক টিউশ্যন লৈ যাম সৰু ছোৱালীজনীক মই ভণ্টি আহিব তাইৰ লগত থৈ যাম ভিডিঅ'টো গোটেইখিনি দেখাব পৰা নগ'ল কাৰণ ভিডিঅ'টো কৰিব লাগিলে মোবাইলটো হাতত লৈ থাকিব লাগিব যিহেতু মোৰ ষ্টেণ্ডো নাই কৰা দিগদাৰ হয় এয়া মই ডাঙৰ ছোৱালীজনীক টিউশ্যনত লৈ গৈছোঁ তাই টিউশ্যন কৰি থাকোঁতে 2 ঘণ্টা সময় টিউশ্যন হয় বাহিৰত ৰখি থাকিব লাগে এই ৰখি থাকোঁতে তাতে এয়া আইঅতিবোৰে এয়া প্ৰাৰ্থনা কৰিছিলে মোৰ খুব ভাল লাগিল মই তাৰে ওচৰত গৈ এইখিনি মই ভিডিঅ' বনালোঁ টিউশ্যনৰ পৰা আহি ঘৰত এয়া ভণ্টিক মই মিছৰ পৰা মোৰ কেঁচা গহনাৰ মই আঙুঠি মানে 2টা ৰিং অৰ্ডাৰ দিছিলোঁ এয়া মানে ভণ্টিক মই আনবক্সিং কৰিব দিছোঁ ভণ্টি আনবক্সিং কৰিছে আঙুঠি 2টা চাওক বহুত মৰম লাগিছে মিছত দিছিলোঁ খুব ভাল লাগিছে আঙুঠি 2টা খুব মৰম লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন মোৰ কিন্তু খুব ভাল লাগিছে এয়া ভণ্টি পিন্ধি দেখুৱাইছে হাতত একদম ভাল লাগিছে 2টা ৰিঙে ভাল লাগিছে এটা মানে কি ৰঙা তাইৰ আছে ৰঙা সেটৰ লগত মিলি যাব এইটো কাৰণে মানে কিটা ৰঙা আৰু মই গোল্ডেনটো মই ল'ম আৰু সেইটো তাইৰ হ'ব আৰু ইয়াৰ লগত এযোৰ কাণফুলিও আহিছে এয়া কাণফুলিযোৰ চাব পাৰে মই কিন্তু কাণফুলিযোৰ অৰ্ডাৰ দিয়া নাছিলোঁ জানে নে নাজানে এইটো মোক নহয় গিফ্ট দিছে ৰিঙৰ লগত কাণফুলিযোৰ গিফ্ট দিছে আজিৰ দিনটোৰ ভ্লগ দেখুৱালোঁ আৰু লগতে মিছৰ আনবক্সিং দেখুৱালোঁ ৰিং 2টা কেনেকুৱা লাগিল জনাব আৰু বাকী মই এইটো ক'লোৱেই যে হাবি অবিহনে সঁচাকৈ চলা বহুত কঠিন ল'ৰা ছোৱালীক অনা নিয়া কৰা টিউশ্যন নিয়া গোটেই অকলে কৰিবলৈ আজি মই বহুত কষ্ট পালোঁ যি নহওক আজি মই ইয়াতে এৰিছোঁ বাই বাই পুনৰ লগ পাম নতুন ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব